ঘৰত থাকি থাকি একেবাৰে বৰ লাগি গৈছে পাই। অলপ বৰুৱানীহঁতৰ ঘৰৰ পৰা আহোঁ, কথা লগা অলপ অশান্তি লগাই থৈ আহোঁ, নহ'লে মোৰ কৰোণা ভাইৰাছ হৈ যাব। আহোঁ। বৰুৱানী, অ' বৰুৱানী আপুনি ইয়াতে আছে? অ' হাজৰিকানী, আহক আহক বহক। ঠিক আছে বহিছোঁ বাৰু। ইমান গৰম লাগিছে বৰুৱানী। আপোনালোকৰ ঘৰত AC নাই চাগে? মই মানে AC থাকি থাকি নোৱাৰোৱেই আৰু মানে। অ' হেৰি নহয়, আপোনাৰ ছোৱালীজনী যে যোৱাকালি মই ল'ৰা এজনৰ বাইকত ঘূৰি ফুৰা দেখা পালোঁ। সেই নহয় নহয়, তাই তেনেকুৱা ছোৱালী নহয়। আপুনি কিবা ভুল দেখিলে চাগে। ই হয় হয়, কিয় নহ'ব? মোৰ দৃষ্টিশক্তি সগুণতকৈ বেছি ভাল। মই আৰু চকুৰে ভুল দেখিমনে? অলপ ছোৱালীজনীক ভালদৰে চাব আকৌ। বাৰু মই এতিয়া উঠিছোঁ, পিছত আকৌ আহিম দিয়ক। হয় যাওক বাৰু। ই যদি মানে কথা লগোৱাৰ বাহিৰে বেলেগ কাম নাই আৰু। বাৰু শইকীয়ানী, মই এতিয়া উঠিছোঁ দিয়ক। হেৰি, এটা কথা ক'বলগীয়া আছিল। আপুনি মানে বেয়া নাপায়তো? নাপায় কওকচোন। মানে নিজৰ বুলি কৈছোঁ আৰু, বেয়া চেয়া নাপাব। সিদিনা মানে মই আপোনাৰ ছোৱালীজনী পাৰ্কত ল'ৰা এজনৰ লগত বহি থকা দেখা পালোঁ। অঁ, এনেকৈ য'তে ত'তে ঘূৰি ফুৰিলে ভাল নেদেখি দিয়কচোন। নিজৰ বুলি কৈছোঁ, বেয়া নাপাব। এতিয়া বাৰু মই আহিছোঁ দিয়ক, পিছত আকৌ আহিম। হয় যাওক বাৰু। সঁচাকৈ মোৰ ছোৱালীজনী নাই নাই। বুজিছে বাইদেউ, আজিকালি ল'ৰা ছোৱালীবিলাক যে ইমান বেয়া হৈ গৈছে, মানে দেখিলে কিবা এলাৰ্জি উঠি যায়। কাৰ কথানো কৈছা বাৰু তুমি? কাৰ কথানো ক'ম আৰু, সেই আমাৰ যে শৰ্মাৰ ছোৱালীজনী ইমান চুটি কাপোৰ পিন্ধে নহয়, চি লাজেই লাগে। আৰু শৰ্মাহঁতে অলপ গুৰুত্ব দিব লাগে দিয়কচোন বাইদেউ, নহয়নে? ইমান চুটি কাপোৰ পিন্ধি ছোৱালী মানুহ তেনেকৈ ৰাস্তাত ঘূৰে নে আৰু? মই কিন্তু মোৰ ছোৱালীক পিন্ধিবলৈ নিদিওঁ দেই। আৰু হেৰি, আমাৰ যে বৰ্মনৰ ছোৱালীজনী ইমান ক্ষীণ, খাবলৈ নিদিয়ে নেকি? একদম নিশকতীয়া, এইখিনি মানুহ কেনেকুৱা যে লাগে। অ' বাইদেউ, এটা কথাটো মই ক'বলৈ পাহৰিয়ে গৈছিলোঁ। সেই ডেকাৰ যে ছোৱালীজনী একদম ৰাক্ষসী টাইপ, ইমান শকত, খাই খাই মানে একদম পেট বহাই দিছে। কেনেকুৱা যে দেখি পায়। ছোৱালী মানুহ আৰু তেনেকুৱা হ'ব লাগেনে? অলপ শ্লিম ফিগাৰ হ'ব লাগে আমাৰ দৰে, নহয়নে বাইদেউ? বাৰু বহুত কথা পাতিলোঁ, এতিয়া আহিছোঁ দিয়ক বাইদেউ। ভাল বাৰু, যোৱা। অ' আৰু কিবা ক'বলৈ বাকী থাকিল নেকি তোমাৰ? মানে আনৰ সমালোচনা কৰিবলৈ? নহয় মানে এটা কথা ক'বলৈ পাহৰিলোঁ। শুনকচোন, এই আমাৰ যে ওচৰতে থাকে যে মানুহ ঘৰ, এই কিবা শইকীয়া নে কিবা যে, সিহঁতৰ ছোৱালীজনী পলাই গ'ল নহয়। গোটেই সন্মান খেদাই দিছে বাপেকৰ। ময়ো বেয়া পোৱা নাই, ভালেই পাইছোঁ। বেলেগৰ সমালোচনানো কিয় কৰাহে? তুমিও দেখোন হাজৰিকাৰ লগত পলাইয়ে আহিছিলা, নহয়নে? নহয় মানে আমি যেতিয়া আহিছিলোঁ পলাই, মইতো বহুত আগৰে ন, তেতিয়া আমাৰ এইটো এটা মানে ট্ৰেণ্ডিঙত চলি আছিল পলাই যোৱাটো। এতিয়া আৰু পলাই যায়নে? বাৰু বাইদেউ, উঠিছোঁ দিয়ক। কথা লগাই লগাই আজি যে মোৰ গাটো বৰ পাতল লাগিছে পাই। খুৰী, অ' খুৰী। অ' নমিতা, কোৱা। আপোনাৰতো ছোৱালীজনী এই অলপ আগতে তাইৰ বয়ফ্ৰেণ্ডজনৰ লগত বাইকত উঠি ক'ৰবালৈ গ'ল নহয়? নহয় মানে সেইজন,
সেইজন মানে মোৰ বাইদেউৰ জায়েকৰ মানে বায়েকৰ ল'ৰা তাইৰ ককায়েক হয় আকৌ হয় নেকি আহিছোঁ দিয়ক